Hello everyone, welcome back to my another vlog. কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি গৈ আছো বহুত দিনৰ মূৰত শুটিং হলয় আৰু এইটো শুটিংটো পিছে মোৰ ফ্ৰেণ্ড এজনৰ চেনেলৰ বাবে হয় গতিকে বলকচোন চাওঁ কি কিহৰ শুটিং কৰে এণ্ড সিহঁত আহি আছে নিবলৈ এতিয়া সো মই অলপ ৰেডি হৈ লওঁ কাপোৰ কানি পিন্ধি লওঁ সো চাই থাওঁ ভিডিঅ'টো সো গাইজ এতিয়া আহি আছে আৰু মই ৰেডি হৈ ল'লোঁ সো আহিলে যাম আৰু ফোন কৰিছে আহি আছে সো বলক এয়া আহি পালে জাষ্ট আমি আহি পালোঁ লোকেশ্যনলৈ আৰু বলক ভিতৰলৈ যাওঁ আৰু শ্বুট আৰম্ভ কৰোঁ এতিয়া ড্ৰেছিং চেঞ্জ হ'ব এতিয়া চ' চাই থাকক লৈ যাম মাতলে চাই আকৌ চা বুঢ়া বনাই দিলে গোটাই পকাই দিয়া নহয় কেমেৰাত দেখা পাই না গম পাই না বুঢ়া হ'ব বুলি গম পাই মেকআপ নিদেখিয়া পুৰে চাপাব কাপোৰ দিব লাগে কাপোৰ দিলে তেতিয়া বস্তু বঢ়িয়া অলপ বেছিকৈ দিয়া তেতিয়া চুলি বহি যায় না আগতে সেই লগাব নাছিলোঁ ফাউণ্ডেশ্যন ফিজা বস্তু ৰান্ধি হৈছে মায়ে ঠিক আছে দাড়ি দিছে ৰাখিব লাগিব নহয় চুলিখিনি অলপ লগাই দিয়া অলপ চুলিটা লগাব নাই নাই কিয়া দাড়ি বস্তু চুলি লগা নাই মুড়ি মুজু পকড় মই বুঢ়া হোৱা নাছিলোঁ চাইডে চাইডে অলপ চাইডে চাইডে এই চাচা চাও চাচা চাও অলপ মই বোলে চাচা চাচা না মই দেখাই পোৱা নাই আইনা দিম আইনা নালাগে তাইকে কাম কৰবা হা বেছি নেদো চুলি কেইটামান পুৰা নহয় ইয়া আগত যিমান আছে নহয় লটকি আছে যে গোটেইকেইটা পকাই দিয়া কি কৰে গমে নাপায় পিছফালে না পিছফালে এই ধুই ল'বা না পিছত মাছ গমে নাপায় ওপৰত কি কৰি পেলছে ছাৰ দাড়িটো বেলেগ কৰিব লাগিব দাড়িটো তেনেকৈ হোৱা নাই না মুচি দিব লাগিব মুচি দিব লাগিব চেপত আনিব লাগিব একো নাই না ব্ৰাছেদি হ'লি ফাউণ্ডেশ্যন লগাব লাগিব বান্দৰ বনাই দিয়া हमको গোটেই মুখখনত লিপষ্টিক কৰি লৈছে গাইজ এতিয়া আমাৰ শ্বুটিং ষ্টাৰ্ট হ'ব ধৰিছে আৰু এয়া আমাৰ প্ৰিন্সিপাল ছাৰ এয়া ছাৰ আমাৰ আৰু এতিয়া এয়া হিৰইন ইয়াত বহি আছে আৰু ইপিনে কেমেৰা ঠিক কৰি আছে তো ষ্টাৰ্ট হ'ব গৈ আছে তো চাই থাকক কেনেকুৱা হয় কিহৰ শ্বুটিং কৰে ন আমি জিলকাৰ কিহৰ শ্বুটিং কৰিবা কিহৰ কৰিবা শ্বুটিং ভাড়া ঘৰৰ কি হ'ব মানে কমেডি হ'ব कॉमेडी कॉमेडी हाँ मैं तो पूरा ही पक गया ये चुली बसिছো তো চাই থাকক ফানি হ'ব ভিডিঅ'টো আৰু যেতিয়া ভিডিঅ'টো আহে ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে চাই ল'ব আৰু এইটো জিলকাৰ অফিচিয়েল চেনেলটোত আহিব এইটো ভিডিঅ'টো
চ' শেষলৈকে চাই থাকক অলপ বেছিয়ে বুঢ়া হৈ যাব ঘূৰিটো বেছি বুঢ়াই গ'ল মই মডেল বুঢ়া আৰু এবাৰ কৈছোঁ বুঢ়িয়া বুঢ়িয়া বুঢ়ী বুঢ়া বুঢ়ী বুঢ়া তই কি থৈ থৈ কৰবি কেনে লাগিছে মোক লগ পাই বহুত ভাল লাগিছে বহুত ইমান দিনৰ মূৰত লগ পাইছোঁ গাইছ আমাৰ আজিকালি পঢ়া জীৱন হৈছে শ্বুটিং কৰাই নাযায় মানে আৰু আমাৰ একেলগেতো বহুত দিনৰ মূৰত লগ পাইছোঁ গোটেইবোৰক বহুত ভাল লাগিছে আৰু পৰিৱেশখিনি ইমান ধুনীয়া ঠাণ্ডা একদম ঠাণ্ডা এইটো লোকেশ্যনটো বঙৰাত হয় বঙৰা গছ গছনিৰে ভৰা এইফালৰ পৰা জ্বৰ মাৰছা মাৰছো কমনে কোৱা হেৰা হৰৰ যে ফুলেশ্বৰী হয় না হইৰৰ দিয়া হেৰা হহুৰৰ দিয়া হেৰা হহুৰৰ জীয়েক মোৰ পালে হেৰা হৌৰৰ জীয়েক হেৰা হহুৰৰ জীয়েক কেনে পাইছা এটা চশমা খোলা ও মোৰ ফুলেশ্বৰী মোৰ দেউচৰী পালে চলি মোৰ বেলি মোৰ কথা হ'ল চাইকা দিয়া নিজে ভাবিবা কাৰ ঘোঁৰাৰ ঘাঁহ কাটি আছে খঙত কাৰ মোৰ কাৰ ঘোঁৰাৰ ঐ নাগাত থাকপতি কাৰ ঘোঁৰাৰ ঘাঁহ কাটি আছে কাৰ ঘোঁৰাৰ গা কাটি আছে ফুলেশ্বৰী ও মোৰ দেহৰ চৰী পানত চৰী ও কুবৰ বেলি মূৰৰ ওপৰত পাবৰ হ'ল চাহকাপ দিয়া চাহকাপ দিয়া সোনকালে কাৰ ঘোঁৰাৰ ঘাঁহ কাটি আছা ইমান পৰে কাৰ মূৰৰ ঘা কাটি আছা মূৰাৰ বোলে ল ল ল ঐ ঠিকা চাহৰ লগত বাতৰি মাহা চবে থাক ছবি থাক ঠিকা চাহৰ লগত বাতৰি মাহা চবে থাক হোৱা নাই হাই তুমি পুৱা বুলিয়ে ধৰা তুমি পুৱা দিয়ে ধৰা কত বেংক আছে কত বেগ আছে ঋণ দিবলৈ দিন দিবলৈ কিবা কৰি ল'বা কিবা কৰি ল'বা শহুৰে দিয়া 3 বাকচটো খবৰে দিয়া কিনৰ বাকচটো ৰং কৰাৰে কথা ৰংগৰাৰে কথা আৰু এয়া আমাক ছাৰে চকলেট দি দিলে খাবলৈ থাকিলে মোক এটা দি অঁ তুমি খাব নালাগে দিয়া এই তুমি খাব নালাগে দিয়া শ্বুটিঙত কনচেনট্ৰেট কৰা যা 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 মই নানিলে ঘৰতে বুঢ়ী হৈ থাকিলে হেঁতেন আনিলো বাবে আনিলো বাবে দুবেলা দুসাঁজ খাই আছা দুবেলা দুসাঁজ খাই আছা ৰজা ৰাণী হ'ব নালাগে ৰজা ৰাণী হ'ব নালাগে ভাড়া ঘৰৰ কথালৈ আহা ভাড়া ঘৰৰ কথালৈ আহা বাৰু কোৱাচোন তোমাৰে বাৰু কোৱাচোন কেনেকুৱা মানুহক ভাড়া দিবা মানুহক দিলে ভাল হ'ব বাৰু কোৱাচোন কেনেকুৱা মানুহ ভাড়া দিলে ভাল হ'ব মোৰ বুধেৰে মোৰ বোধেৰে কলেজৰ ছোৱালী ভাড়া দিলে ভাল হ'ব ছোৱালী ভাড়া দিলে ভাল হ'ব বাৰু কোৱাচোন কেনেকুৱা মানুহক ভাড়া দিলে দিব পাৰি কেনেকুৱা মানুহ বাৰু কোৱাচোন বাৰু কোৱাচোন কেনেকুৱা মানুহক ভাড়া দিব পাৰি কেনেকুৱা মানুহ ভাড়া দিব পাৰি মোৰ বুধেৰে মোৰ বোধেৰে কলেজৰ ছোৱালী ভাড়া দিলে ভাল হ'ব নেকি ছোৱালী ভাড়া দিলে ভাল হ'ব নেকি তই সন্দেহ চাওঁ চাবি কি ক'লে চকু দি নেদেখা কাণেদি নুশুনা কাণেৰে নুশুনা আপিৰ আবিৰ পিছানেৰা পিছনেৰা তো তুমি হঠাৎ কি হ'ল পানেশ্বৰী তাৰ এটা ডায়লগ ন দুইবাৰ ৰিপিট হৈ গৈছে কথাত আৰু চকু দি নেদেখা হাতে দি এনেকে অঁ চাওঁ চাই এনেকৈ কবি একবাৰ এক্টিং কৰি দেখাই দিয়া এইটোতো লাগে না অঁ বোলে বুঢ়াটো এক মিনিট ঠেলেলা ৰ'বা। বুঢ়াটো আগত উঠানতো আছোন জ্যোতি খাই এক পৰা মিনিট তুমি আগত আহাচোন তাৰ চকু মচন অঁ মচন চাবা তুমি মোৰ পিছত থাকা মানে এই ডায়লগটো আগত আহা তাক চোৱা এতিয়া তাই দেখাই দিব বস্তু অলপ বডিতে দিলা বোলে বুঢ়াটো ঢেণ্ডেলা বুঢ়াটো উধানতো জ্যোতি খাই পৰা চকুই দি নেদেখা কাণেদি নুশুনা আপিৰ পিছানেৰা এইটো টিকলি মইনাটো না মোৰ লগত খেলো গৈ থাকে মই ফটো উঠি আছিলোঁ মোক টানি লৈ আহিছে খেলিবলৈ মৰম লগা ন এইটো ফালে চা এইটো ফালে ধুনু এইফালে চোৱাচোন ধুনু এতিয়া আমাৰ শ্বুটিং কমপ্লিট হ'ল আৰু ফটো চটো উঠা হৈ গ'ল আৰু এতিয়া আমি যাব লৈছোঁ টিকলি দৌৰি আছে খালি তাই খেলা খেলে বলটোৱেদি খেলা খেলে আৰু এয়া ককা এবাৰ হাই কৈ দিয়ক এয়া ককা খুব মৰম লগা হয় আমাক ভালদৰে ৰাখিছে ইয়াত থেংক ইউ আৰু এয়া আইতা
আইতা হাই কৰি দিয়া হাই এয়া ছাৰ এয়া আইতা আৰু আমাৰ এতিয়া শ্বুটিং কমপ্লিট হ'ল গতিকে আপোনালোকে ভ্লগটো চাই কেনে পালে জনাব আৰু ইয়াৰে ভিডিঅ'টো কমপ্লিট মই দি দিম বাৰু চাই জিলকাৰ ভিডিঅ'টোৰ ওপৰত কিবা কোৱা কেতিয়ালৈ আহিব তোমাৰ এইটো ভিডিঅ' আৰু ধৰক আৰু 4-5 দিন লাগিব এডিটৰ কাম আছে বেকগ্ৰাউণ্ড মিউজিকৰ কাম আছে তো গাইজ আপোনালোকে এসপ্তাহ ভিতৰত পাই যাব আৰু গোটেইখিনি জ্যোতিকা লিংক ডিছক্ৰিপশ্যনত দি দিব লিংকটো তাৰ পৰা চাব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিল নেকি জ্যোতিকাও সহযোগ কৰিছে স্ক্ৰিপ্টত আৰু জিলকাৰ অফিচিয়েল চেনেলটোৰ নাম তো ছাবস্ক্ৰাইব কৰি দিব এয়া আমাৰ ছোৱালী কেমেৰামেন কিয় 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 তোৰ মচত চোন কেনে হা হা কি চলি আছে চ' কেমেৰা চেমেৰা লৈ ল'লোঁ আৰু এতিয়া যাম আৰু আমি আৰু এইফালে আহি আমি মিৰ্জাৰ সাগৰিকা ৰেষ্টুৰেণ্টত সোমাইছোঁ আৰু এতিয়া ভোক লাগিছে যিহেতু এতিয়া 8টা বাজিল গতিকে ইয়াত কিবা এটা খাই লওঁ স্যার পানি বোতল লাগিব চ' ওলালোঁ যাবলৈ ভিডিঅ'টো চাই কেনে পালে ভাল লাগিলে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনে পালে ভিডিঅ'টো তুমি এইবিলাক নকৰা এইবিলাক কৰি থাকিবা বাকী ফেচবুকত এইখিনি দিয়া যিমান আহিছে পাৰা আকৌ শ্বেয়াৰ কৰা বাই বাই চ' বাই 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 যা বাই বাই গুডি ঘৰ পালোঁ আৰু ইয়াত ইমান হাল্লা হৈ আছে ভিডিঅ' চাই কেনে পালে জনাব বাই বাই